নমস্কাৰ, ৱেলকাম বেক টু মাই ফাৰ্ষ্ট চেনেল বাপি ব্লগ এণ্ড ৰাইড। আজি ছানডে, মই ছানডে উপলক্ষে আপোনালোকক এটা ধুনীয়া ঠাইলৈ লৈ যাম। আপোনাৰ জেগাটো চাব পাৰিব। বলক আমি যাওঁচোন, মোৰ ফাৰ্ষ্ট ব্লগ আপোনালোকৰ কাৰণে। আজি ৰেডি হৈ আছে, যাব লাগে এতিয়া আমি এই ঠাইখনলৈ। মানে মা নাই, একচুৱেলি মা ক'ৰবাত গৈছিলে, আহি আছে, তো মাৰ কাৰণে ৱেইট কৰি আছোঁ। তো মা আহি পোৱাৰ লগে লগে আপোনালোকক এই জেগাটো মই দেখাই আছোঁ। প্ৰব্লেম হৈ গ'ল, আমি লোকেশ্যন মানে এতিয়া পাইছিলোঁহে, লেকিন মানে এতিয়া আগলৈ হেনো বাইক চাইক একো নিব নোৱাৰি। তো মানে আগত হেনো বহুত পানী হৈছে। বলক আপোনালোকক দেখাই আছোঁ পানী কিমান ক'ত কেনেকৈ মানে হৈছে। লোকেশ্যনটো আপোনালোকক দেখাই আছোঁ। মই বাইক লৈ আহিছিলোঁ, মানে লগৰ এটাৰ ঘৰতে বাইকখন থৈছোঁ এতিয়া বৰ্তমান। ডুব গৈছে মাহুনা গাঁও, মানে এখন পূৰা মোৰ লোকেশ্যনত মই গৈ থাকোঁতে মই আপোনালোকক কৈছিলোঁ যে লগৰ আগত বাইক থৈ আহিবলগীয়া হৈছে। ইয়াতে গোটেই ৰাস্তাৰ ওপৰতে গোটেই পানী। এইকেইটা মোৰ লগৰকেইটা মানে আগত গৈ আছে, পূৰা চাওক আপোনালোকে গোটেই পানী। হ'লেও আমি আমাৰ নিজৰ লোকেশ্যনত গৈ আছোঁ বাৰু এতিয়া বৰ্তমান। আমি এতিয়া পানী ক্ৰছ কৰি পেলাই আহিলোঁ। এইকেইটা মোৰ লগৰকেইটা, এইটো এটা আমাৰ জিমৰ কোচাৰ। মানে আমি বৰ্তমান এতিয়া গৈ আছোঁ লোকেশ্যন, মানে পামগৈ আৰু বেছি সময় নাই। তো বাইকখন থৈ অহাৰ কাৰণে মানে অকণমান লেট হৈছে। হ'লেও বলক আপোনালোকক দেখুৱাই আছোঁ। আজি ছানডে কাৰণে মেইন জেগাটো দেখাম, অলপ পিছত চাই থাকক। আমি ফাইনেল জেগা আহি পাই গ'লোহি। আপোনালোকে চাগে দেখিব পাইছে, গম পাইছে চাগে আমি ক'ত আহি আছোঁ। যোন আহিছে সি চাগে ধৰিব পাৰিছে জেগাকণ কোনকণ হয়। তো আমি আহি আছোঁ মাঘনোৱা দললৈ। এতিয়া বৰ্তমান মাঘনোৱা দলৰ ওচৰত পাইছোঁহি। তো এইপিনে আপোনাৰ হাইস্কুল আছে, মাঘনোৱা হাইস্কুল। আমি ইয়াতে পঢ়িছিলোঁ সৰুৰ পৰা। এতিয়া মানে মনত পৰিছে আগৰ দিনবিলাক, মানে মেট্ৰিক পৰীক্ষা আমি ইয়াতে দিছিলোঁ। তো বলক চাই থাকক মেইন ব্লগ। আমি পাই গ'লোহি, আপোনালোকে চাব পাৰে এইটো ডেষ্টিনেশ্যন পাই গ'লি। এইটো মাই লোকেশ্যন। এখন পঢ়ি নিজৰ ভাষাত বুজাব লাগিব। এইটো এই মাঘনোৱা দৌল, আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট নাৰায়ণপুৰ অঞ্চলৰ আপোনাৰ মাঘনোৱা নামৰ গাঁওখনতে অৱস্থিত মাঘনোৱা দৌল হয়। অলপচোন আমি চাওঁ, এইবিলাক আপোনাৰ আগৰ পুৰণা দিনৰ মূৰ্তি মানে বহুত আছিলে, কিন্তু এতিয়া নাই। কি হ'ল, কেনেকৈ হেৰালে ইয়াৰ পৰা আমি ধৰিব পৰা নাই, কিন্তু বহুত আছিলে ইয়াত। আগৰ দিনৰ মূৰ্তি আছিলে এইবিলাক। তো এইকেইটা মোৰ লগৰকেইটা, ইহঁতিও আহিছে মোৰ লগত। মানে অলপ পাৰ্টি মানে তেনেকুৱা পাৰ্টি নহয়, ঠাণ্ডা খাম আৰু। আজি গৰমটো এনেও বহুত পৰিছে। তো চাওক আপোনালোকে, এইবিলাক আগৰ দিনৰ মূৰ্তি হয় এইবিলাক। তো চবতে আছিলে, কিন্তু এতিয়া নাই। মানে চুৰ হৈছে বুলিও কোৱা শুনিছোঁ, আৰু মানে ক'ৰবাত পৰি ভাগিছেও। থৈ দিয়া আছে সেইবিলাক, যিবিলাক ভগা সেইবিলাক ক'ৰবাত ভালকৈ থৈ দিয়া আছে বস্তুবিলাক। কিন্তু চুৰ হৈছে বুলি মানে প্ৰায় আমি শুনিবলৈ পাওঁ। কিন্তু হ'লেও আকৌ সেই চুৰ কৰা বস্তুটো যেনিবা দি থৈ যাব লাগে। আপোনাৰ আপোনালোকক বহুত কথা ক'ম বুলি ভাবিছিলোঁ, কিন্তু মানে ইয়াৰ এজন মানুহে ক'লে যে ইয়াৰ বিষয়ে মানে চাব পাৰে ভিতৰত কোনো ক'ব পৰা হোৱা নাই। তো মানে অলপ কিবা প্ৰব্লেম চলি আছে বুলি কৈছে। সেই প্ৰব্লেমৰ কাৰণে মই আপোনালোকক ক'ব নোৱাৰিম। তো নেক্সট ভিডিঅ' মই আপোনালোকৰ কাৰণে আনিম, যে ভালদৰে আপোনালোকক মই ডিটেইলছটো দিম। এয়া আপোনালোকে চাওক ভিতৰৰ অংশ। বেলেগ এটা ঠাইতে গৈ আছোঁ, মতলব একেটা লোকেশ্যনতে আছোঁ আমি। তো ইয়াত তাৰমানে সৰুকৈ পাৰ্ক এখন বনাইছে, সেইটো আমি পাৰ্কত গৈ আছোঁ। দেখাই আছোঁ আপোনালোকক, কমপ্লিট হোৱা নাই। তো পাৰ্কটো মানে
সেইখিনিৰ পৰা এইফালে ক'ৰবাত ওপৰলৈ উঠাম বুলি কৈছে। তো বলক দেখাইছোঁ আপোনালোকক। এখন মানে ৰিচেণ্টলি হোৱা পাৰ্ক, মানে অলৰেডি ক্লিয়াৰ হোৱা নাই আৰু বহুত বস্তু কিবা কিবি কৰিবলৈ আছে ইয়াত, কিন্তু মানে এতিয়া জেগাটো অকণো পানী হোৱাৰ কাৰণে মানে ইয়াৰ পৰা এক্সচেঞ্জ কৰিব জেগাটো। তো ইমানেই মাঘনাদল পৰ্যবেক্ষণ কৰি হৈ গ'ল। তো মানে এতিয়া আমি যাব ওলাইছোঁ। তো যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। তো ধন্যবাদ।